पुष्पा पुष्पराज मैं झुकेगा नहीं साला। এই কেনেকুৱা হৈছে ন একেবাৰে পুষ্পাৰ নিচিনা হৈছে নাই? এই মজা হৈছে। তই সেই কাম এটা কৰিবি, এই গানটো গাই দিবি, অ তেৰি জলকা চাৰ্ফি, সেই গানটো গাই দিবি আৰু লগতে এই অকণমান ভৰিটো বেকা কৰি আৰু মূৰটো অকণমান বেকা কৰি দিয়ক, তেতিয়া আৰু ভাল লাগিব। ওকে ওকে আই ট্ৰাই। ঐ ল'ৰা, এই এনেকৈ হ'ব নাই ন? তই অকণমান ফোনটো ভালকৈ ধৰ আকৌ, যি দিন উঠাবি আকৌ ভালকৈ উঠা। সেই এইটো তই ফোনত মাথা মাৰিব নালাগে, তই চিন্তা কৰিব নালাগে। মই কেনেকৈ ভিডিঅ' উঠাব লাগে মই জানো নহয়। গোটেই ইনষ্টাগ্ৰাম হিলাই আছোঁ মই। একেবাৰে জথৰ হৈ নাথাকিবি, অলপ গা চা হিলাবি আকৌ, তেতিয়াহে ভিডিঅ'টো ভাল উঠিব। ওকে ওকে। হেৰি আৰু এটা কথা, তই সেই গানটো গোৱাৰ পিছত তই কাম এটা কৰিবি, এই পুষ্পাৰাজ এই ডাইলগটো তই দি দিবি, তেতিয়া আৰু মজা হ'ব। এই হ'ব, তই বেছি কৰ অলপ, মই জানো নহয় ক'ত কেতিয়া কি দিব লাগে। তই মোক এক্টিং শিকাব নালাগে, তই মাত্ৰ ভালকৈ ভিডিঅ'টো উঠা। কিন্তু ভিডিঅ' ভাল নহ'বলৈ হ'লে তই কিন্তু পাবি আকৌ দেই, কৈ দিছোঁ এতিয়া। এই হ'ব দে, মই কেনেকৈ উঠাব লাগে জানো। তই সেই আমাৰ গাঁৱৰ সেই কেতেকী আৰু মালতীহঁতক দেখিছ নাই? কোনে ভিডিঅ' বনাই দিয়ে? মইহে ভিডিঅ' বনাই দিওঁ। এটা কিমান ভিউৱাৰ্ছ আহে। তোৰ এটা ভিডিঅ' লগাই দিম, তই চাবিচোন তোৰ কেনেকুৱা ভিউৱাৰ্ছ আহিব। হ'ব হ'ব, মোৰ ডিঙি বিষ হৈ যাবগৈ নহ'লে। এতিয়া তই ভিডিঅ' কৰ। ষ্টাৰ্ট 1 2 3। ओ तेरी झलक सर्फी सी बल्ली नैना मदद बर्फी। ओ तेरी झलक सर्फी सी बल्ली नैना मदद बर्फी। এই কেনেকুৱা হৈছে? মজা হৈছে নাই? এই মজা হৈছে মজা হৈছে। তই সেই ক, এই পুষ্পা ডাইলগটো দি দে, সেইটো ৰেকৰ্ড কৰি লওঁ ৰ। আৰু সেই হাতখন তই ডিঙিটোৰ ওচৰত লৈ যা, তেতিয়া বেছি ভাল লাগিব। এনেকৈ জথৰ হৈ গ'লে ভাল নালাগিব নহয়। তই সেই ডিঙিটোৰ ওচৰত হাতখন লৈ যা আকৌ। এই হ'ব, মই জানো নহয়, তই কেলে ইমান বেছি বেছি কৈ থাক? হ'ব দে তই চব জান। এতিয়া কৰ, ডাইলগ দে। पुष्पा पुष्पराज मैं झुकेगा नहीं साला। बलेश्वर राज मैं झुकेगा नहीं साला। এই কেনেকুৱা হৈছে? ধুনীয়া হৈছে নাই? এই ইনষ্টাগ্ৰামটো কিন্তু একদম পূৰা ভূমিকম্প হিলাই দিব লাগিব আকৌ কিন্তু দেই, কৈ দিছোঁ। ঐ বলেশ্বৰ, তই কিন্তু বৰ ধুনীয়া এক্টিং কৰিব পাৰ দেই। তোৰ কিন্তু এইটো ভিডিঅ' দেখিবলৈ হ'লে এই বহাগী যে আমাৰ গাঁও, বহাগীয়ে কিন্তু তোলৈ পতি যাব দেই, মই কৈ দিছোঁ কিন্তু। হয় নেকি? মজা হৈছে নেকি? তই সেই বহাগীলৈ তই একদম এটা পঠিয়াই দিবি, তই গম পাইছ নাই? তাই দেখি মোলৈ একদম পতি যাব আৰু। অ'কে বছ, তই চিন্তা নকৰিবি, মই এটা পঠিয়াই দিম তাইলৈ বাৰু। হে ৰাবলেশ্বৰ, সেই কি কৰিছা অ? সেই মই তিনিআলিৰ পৰা দেখি আহিছোঁ তোমালোকক। তুমি কিবা মূৰটো বেকা কৰি দিছা, আকৌ ভৰিটোও বেকা হৈছে। কিবা শিৰৰ গণ্ডগোল হৈছে নেকি তোমাৰ? এই আপুনি বুজি নাপাব ভলকা ককাই, এই ট্ৰেণ্ডিং। এই কি আকৌ এইটো ট্ৰেণ্ডিং? কি ট্ৰেণ্ডিং অ এইটো? ভৰি বেকা, মূৰ বেকা। আমাৰ ভলকা ব্ৰাদাৰচোন। কোনফালে যায় হয়? এই আমি ৰিলছ বনাই আছোঁ, ৰিলছ। জানো পাই, তোমালোকেহে জানিবা। ই ক'লে আকৌ কি ট্ৰেণ্ডিং, তুমি ক'লা আকৌ ৰিলছ। এইবোৰ কিন্তু আমাৰ দিনত নাছিলে দেই। তোমালোকৰ দিনতহে আৰু এইবিলাক কি ওলাইছে জানো। বাটে পদূলিয়ে চুকে কোণে গোটেইবিলাক নাচ গান, মূৰ বেকা ডিঙি বেকা। জানো পাই তোমালোকে আৰু কিনো কৰি থাকা, এইবোৰ একোৱে বুজি নাপাওঁ দেই আমিবোৰে। এই আপুনি বুজি নাপাব ভলকাকাই, পিছে কোনফালে যায়নো? এই তোমাক বিচাৰিয়ে এইফালে আহিছিলোঁ অ। এই কথা এটা আছিলে তোমাৰ লগত। মোৰ লগত আকৌ কি কথা আছিল আপোনাৰ? এই মানে আজি আলহী আহিছে অ। এই মানে মোৰ মানুহজনী, এই তোমাৰ খুৰীয়েৰ আৰু এই ভনীয়েক আহিছে। তাৰ কাৰণে মই আকৌ সাউতকৈ বজাৰলৈ গ'লোঁ, বজাৰৰ পৰা বোলো মুৰ্গী এটা আৰু মাছ এটা লৈ আহিলোঁ। কিন্তু এতিয়া ঘৰতে আহি ভাবিছোঁ, এতিয়া কটা কুটা কোনে কৰিব? এইটো ঠিক ঠাকটো কৰিব লাগিব কোনে কৰিব? তাকে মানুহজনীয়ে ক'লে তোমাৰ কথা, তাকে তোমাক বিচাৰি পেলাই এই ইয়াত পালোহি আহি। ব'লাচোন মোক সেইকেইটা ঠিক ঠাক কৰি দিবাগে। ভলকাকাই, পিছে অকল আলহীলৈকে মাছ মাংস গোটাইছে নে আমালৈ হ'ব? এই হ'ব, কেলে নহ'ব? তুমিও ওলোৱা বলেছৰ লগতে অকণমান সহায় কৰি দিব পাৰিবা। এই আপুনি অলপো চিন্তা নকৰিব ভলকা ককাই,
মইতো বাংগালোৰত এই ব্ৰইলাৰ কাটিং ফেক্টৰীতহে চাকৰি কৰি আছিলোঁ। আপোনাৰ এই মাছ এটা আৰু মুৰ্গী এটা 1 মিনিটতে কাটি শেষ কৰি দিম। আপুনি অলপো চিন্তা নকৰিব, বলক। এই হয় নেকি বলেশ্বৰ? মই একো গমেই পোৱা নাছিলোঁ নহয়। সেই আহা আহা, সোনকালে কাটি কৰি ঠিক কৰি দিবা। সেই তুমিও আহা, ভাত সাজ আমাৰ ঘৰতে খাবা। আৰু মইতো ভালেই পাওঁ, আৰু এই খানা বুলি ক'লে ৰৈ থাকিব নোৱাৰোঁ। বলক বলক সোনকালে। এতিয়া আহা আহা, এই কি ৰিলছ আৰু কি ট্ৰেণ্ডিং সেইবিলাক পিছত বনাই থাকিবা, পিছতো সময় পাবা। এতিয়া বোলা মোক সহায়টো কৰি দিয়াগে আৰু। ঐ ল'ৰা, আহ পটককৈ কামটো কৰি থৈ আহোঁগৈ, পিছত বনাম আমি ৰিলছ আকৌ। বলেশ্বৰ, বল বল বল, আকৌ আহি পেলাই এই বাদাম সেইটো ৰিলছ বনাবলৈ আছেই। এতিয়া সোনকালে গৈ আহোঁগৈ বল। আহি যোৱাহে,